নিজৰ সমালোচনা কৰিলে জীৱন শুদ্ধ, আনৰ সমালোচনা কৰিলে সময় নষ্ট। গাইজ, আমি কিবা কাম কৰোঁতে বা কিবা কথা কওঁতে কিবা নহয় কিবা এটা ভুল হৈ যায়, আৰু সেই ভুলটো শুদ্ধ কৰিবলৈ হ'লে আমি সেই ভুলটো দেখা পাব লাগিব, আৰু সেই ভুলটো দেখা পাবলৈ হ'লে আমি নিজক নিজে আলোচনা কৰিব লাগিব। সেইখিনিতে আমি আৰু এটা ভুল কৰি পাওঁ। আমি নিজৰ সমালোচনা কৰা সময়ত বা নিজৰ সমালোচনা কৰা জেগাত আমি আনৰ সমালোচনাত লাগি যাওঁ। আমি যদি নিজৰ ভুল শুধৰাব বিচাৰোঁ তেতিয়াহ'লে ভুলটো বিচাৰি উলিয়াব লাগিব, আৰু নিজৰ ভুলটো বিচাৰি উলিয়াবলৈ হ'লে আমি আমাৰ নিজৰ সমালোচনা কৰিব লাগিব। যদি আপুনি নিজৰ ভুল শুদ্ধ কৰিব বিচাৰে, আনৰ নহয় নিজৰ সমালোচনা কৰক আৰু নিজৰ ভুলটো বিচাৰি উলিয়াওক। যেতিয়া আপুনি নিজৰ ভুলটো বিচাৰি পাব ন, তেতিয়া সেই ভুলটো শুদ্ধ কৰিবলৈ আপোনাৰ একদম পানী যেন লাগিব, বৰ বেছি অসুবিধা নহ'ব। আপুনি অতি সোনকালে নিজৰ ভুলটো শুদ্ধ কৰি ল'ব পাৰিব। সেইকাৰণে একদম চিধাকৈ কৈছোঁ, আনৰ সমালোচনা বাদ দিয়ক, নিজে নিজৰ সমালোচনা কৰক আৰু নিজৰ ভুল বিচাৰি উলিয়াওক আৰু সেইটো শুদ্ধ কৰাত লাগি যাওক, আৰু সকলো ভুল শুদ্ধ কৰি নিজৰ জীৱনৰ পথত আগুৱাই গুচি যাওক। নে কি কোৱা?